हेलो नमस्कार एंड वेलकम बैक टू माय सेकेंड चैनल फेक हुई धनলৈ আজি আপোনালোকৰ কাৰণে মই আকৌ পাঁচটা এমেজিং ফেক লৈ আনিছো আপোনালোকে জানে নেকি আপোনালোকৰ যে সকলোতকৈ ডাঙৰ শত্ৰু এই শত্ৰুটোৰ জনক কোন মানে এক্সাম যি সকল লৰা ছোৱালী ভাবে ও মাই গড এক্সাম আহিলে পঢ়িবলৈকে পঢ়া নাই উমুক মানে ষ্টুডেন্ট লাইফটো সকলোতকৈ ভাল লাইফ কিন্তু যেতিয়াহে নাথাকে এক্সামিনেশ্যন এক্সাম কোনে আৱিষ্কাৰ কৰিছিল বা এক্সামৰ প্ৰক্ৰিয়াটো কোনে আমাক উপহাৰ দিছিল যদি আপোনালোকে এইটো উত্তৰ জানিব বিচাৰে তেনেহলে এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব তো মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ ল'ব বিচাৰিছো যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব কাষতে এটা ৰঙা কালাৰৰ সাবস্ক্ৰাইব বুলি বাটন থাকিব এইটো খুচা মাৰি কলা কৰি দিয়ক এইটো কলা হ'ব লাগিব আৰু তাতে এটা কিলিঙা ওলাব কিলিঙাটো মানে টিপি দিব তাতে অল বুলি ওলাব অল মাৰি দিব তাৰ পিছতে মই যেতিয়া আপলোড কৰিম নতুন ভিডিঅ'বোৰ তেতিয়া আপোনালোকে নটিফিকেশনবোৰ পাই যাব তো বলক তেনেহলে আমি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ Fact number 1 আপোনালোকে জানে নে আমাৰ পৃথিৱীত এটা এনেকুৱা চৰাই আছে যেটো গছৰ লগত একেলগে মিলি যায় আৰু শিকাৰীবোৰে মানে শিকাৰ কৰিব নোৱাৰে তেওঁলোকে ঠক খাই যায় যে হুবহু গছৰ লগত সেম টু সেম দেখি যেতিয়া গছত বহে তেতিয়া এই চৰাইটো একদম গছ বুলি ভাবিব আপুনি নাভাবিব যে সেইটো এটা চৰাই আৰু সেই চৰাইটো নাম কি আপোনালোকে জানে নে এই চৰাইটোৰ নাম হ'ল পটো ফেক্ট নাম্বাৰ 2 আপোনালোকে কেতিয়াবা ভাবিছেনে চীনে ক্ৰিকেট কিয় নেখেলে বা ক্ৰিকেটৰ ওয়াৰ্ল্ড কাপত কিয় পাৰ্টিসিপেট নকৰে বা ক্ৰিকেট খেলাবোৰত কিয় পাৰ্টিসিপেট নকৰে বা চাইনাত ক্ৰিকেট খেলা হয় বা নহয় চাইনাত কিয় ক্ৰিকেট খেলা নহয় এইবোৰ কথা আপোনালোকে জানে নে যদি নাজানে আজি মই কৈ আছো চাইনাই একমাত্ৰ বেছি ইম্পৰ্টেন্ট ডে অলিম্পিক্স গেমবোৰত আৰু ক্ৰিকেট অলিম্পিক গেমছৰ পাৰ্ট নহয় সেই কাৰণে চাইনাই ক্ৰিকেট নেখেলে আৰু চাইনাৰ মানুহবোৰে ইমান ইন্টাৰেষ্ট নিদিয়ে ক্ৰিকেটৰ ওপৰত ফেক্ট নাম্বাৰ 3 এটা এনেকুৱা সেন্টেন্স আছে যেটো সেন্টেন্সত আমাৰ এলফাবেটখনৰ 26টা লেটাৰ গটে আছে আপোনালোকে জানে না সেই সেন্টেন্সটো কি এই বাক্যশাৰী কি দি কুইক ব্ৰাউন ফক্স জাম্পস over the lazy dog এই শব্দটো এই সেন্টেন্সটো এই বাক্যশাৰীত আমাৰ এলফাবেটখনৰ 26টা লেটাৰ গটে আছে ফেক্ট নাম্বাৰ 4 আপোনালোকে জানে নে আমাৰ পৃথিৱীত এনেকুৱা সাপ আছে যিয়ে কম সময়ৰ ভিতৰত বহুত দূৰ অতিক্ৰম কৰিব পাৰে আৰু পৃথিৱীৰ একমাত্ৰ এইডাল সাপেই ইমান বেগেৰে গতি কৰিব পাৰে যে 1 ঘণ্টাত 70 কিলোমিটাৰ গতি কৰিব পাৰে আৰু বেলেগ আন কোনো সাপে এই ৰেকৰ্ডটো ভংগ কৰিব পৰা নাই গতিকে এই সাপটোৰ ওপৰত এই ৰেকৰ্ডটো আছে এই সাপডালৰ নাম হৈছে ব্লেক মাম্বা ফেক্ট নাম্বাৰ 5 আপোনালোকে বহুত টাইম ধৰি অপেক্ষা কৰিছিল যে এক্সাম কোনে আৱিষ্কাৰ কৰিছিল বা এক্সামৰ প্ৰক্ৰিয়াটো কোনে আমাক উপহাৰ দিছিল আপোনালোকে এই ফেক্টৰ কাৰণে এই ভিডিঅ'টো হয়তো শেষলৈকে চাইছে গতিকে আপোনালোকৰ ধৈৰ্য কিমা দেখি মই একদম আচৰিত হৈছো গতিকে মই আপোনালোকক জনাই দিছো যে মিচেল হেনৰি নামৰ মানুহজনে প্ৰথম এই এক্সামিনেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল আৰু আপোনালোকে এই ফেক্টটো যদি আগতে জানিছিলে মোক নিশ্চয় কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো কেনে পালে মোক নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব আপোনালোকৰ জ্ঞান যদি বাঢ়িছে তেনেহলে আনকো জ্ঞান বাঢ়াত সহায় কৰক ভিডিঅ'টো শেয়াৰ কৰি দিয়ক আৰু কাষতে থকা যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টি আইকনটো ক্লিক কৰি দিব তেতিয়াহে নটিফিকেশনবোৰ পাব আৰু এনেকুৱা ধৰণৰ ভাল মই ফেক্টছ লৈ আহি থাকিম বুলি আপোনালোকক কথা দিলোঁ ধন্যবাদ